ज्योति नमस्तुते शुभम दीपम লখিমপুৰ জিলাৰ ৰহনদী অঞ্চলৰ কলাগুৰি প্ৰাথমিক বিদ্যালয়ত আছোঁ। আমাৰ তেজপুৰ অভিযান প্ৰমুখ আমাৰ কমল কুৰ্মীদা আছে। এতিয়া আমি এখেতৰ পৰা একল বিদ্যালয় মানে কি, একল বিদ্যালয়ৰ ভৱিষ্যত পৰিকল্পনা ইত্যাদিৰ বিষয়ে আমি জানিব বিচাৰিম। আৰু বহুতৰে প্ৰশ্ন হয় একল বিদ্যালয় মানে কি, একল বিদ্যালয় ক'ত কি চলি আছে, এইটোৰ বিষয়ে বহুতৰে প্ৰশ্ন হয়। এতিয়া আমি পোনে পোনে আমাৰ তেজপুৰ অভিযান প্ৰমুখ কমল কুৰ্মীদা আছে। আপোনাক পোনপ্ৰথমে আপোনাৰ পৰিচয়টো জানিব বিচাৰিছোঁ। নমস্কাৰ, মোৰ নাম কমল কুৰ্মী। তেজপুৰ যিটো ভাগ আছে, ভাগ বুলিব ক'লে সম্পূৰ্ণ 4খন ডিষ্ট্ৰিক্ট সামৰি, যেনে গোলাঘাট জিলা, নগাঁও, তাৰপিছত লখিমপুৰ আৰু শোণিতপুৰ জিলা। এই 4টা জিলাক কেন্দ্ৰ কৰি তেজপুৰ ভাগ গঠন কৰা হৈছে। এই ভাগৰ নেতৃত্বতে বৰ্তমান সময়ত 1200খন একল বিদ্যালয় সম্পূৰ্ণ গ্ৰামাঞ্চলত চলি আছে। আমাৰ অসমত নহয়, তেজপুৰ ভাগৰ তত্বাৱধানত 1200খন বিদ্যালয় চলি আছে গ্ৰামাঞ্চলত। তাৰে 240খন আপোনাৰ লখিমপুৰ জিলাত চলি আছে। হয়, এতিয়া আমাৰ এই একল বিদ্যালয় মানে বহুতে এতিয়াও নাজানে। একল বিদ্যালয় মানে কি, সেইটোৰ বিষয়ে আপুনি অলপ ক'ব নেকি? একল বিদ্যালয় হৈছে এক পঞ্চমুখী বিচাৰধাৰাৰে, যিটো বিচাৰধাৰাৰে সংস্কাৰমূলক শিক্ষা, ইয়াৰে প্ৰাথমিক শিক্ষাৰ মাধ্যমেৰে 6ৰ পৰা 14 বছৰ যিসকল শিশু আছে, ইয়াৰে কিছুমান হয়তো বিদ্যালয় যোৱাও হ'ব পাৰে, কিছুমান বিদ্যালয় নোযোৱাও হ'ব পাৰে। যি 6ৰ পৰা 14 বছৰ শিশু আছে, সেইসকলক প্ৰাথমিক শিক্ষা, তাতে সংস্কাৰমূলক প্ৰাথমিক শিক্ষা তেওঁলোকক দিয়া হৈছে। আৰু আৰোগ্য শিক্ষাৰ মাধ্যমেৰে যিখিনি গ্ৰামবাসী আছে, তেওঁলোকক নিজৰ স্বাস্থ্যৰ সজাগতাৰ ওপৰত শিক্ষা প্ৰদান কৰা হৈ আছে। আৰু নিজৰ শৰীৰ, নিজৰ আশে পাশে কেনেকৈ আমি চাফ চিকুণকৈ থাকিব লাগে, সেই সম্পৰ্কে তেওঁলোকক সজাগতামূলক কিছুমান কাৰ্যক্ৰমো কৰা হয়। স্বাস্থ্য শিবিৰো তেনেধৰণৰ কৰা হয়। লগতে গ্ৰাম বিকাশ শিক্ষা আছে। গ্ৰাম বিকাশ শিক্ষাৰ মাধ্যমেৰে আমি জৈৱিক পদ্ধতিৰে যেনেধৰণে কৃষি কাৰ্য কৰিব লাগে, সেইসমূহ গ্ৰাম বিকাশ শিক্ষাৰ মাধ্যমেৰে সংস্থাপন হ'ব পাৰি। এইটোৰ বিষয়ে এতিয়া আমি জানিব বিচাৰিছোঁ একল বিদ্যালয়ৰ ভৱিষ্যত পৰিকল্পনা কি, এইটোৰ বিষয়ে অলপ ক'ব নেকি? একল অভিযানৰ ভৱিষ্যত পৰিকল্পনা হৈছে, যিসমূহ বিদ্যালয় আছে অহা 2023 চনলৈকে সম্পূৰ্ণ বিদ্যালয়, যেনেকৈ মানুহ এজন শিশু বয়সৰ পৰা যেতিয়ালৈকে বয়োজ্যেষ্ঠ হয় বা তেওঁলোকে প্ৰাপ্তবয়স্ক হয়, নিজৰ ভৰিত নিজে থিয় দিব পৰা হয়, ঠিক তেনেধৰণে বিদ্যালয়খিনি বাহিৰৰ অন্য ৰাজ্যত স্থাপন হৈছিলে আৰু বৰ্তমান আমাৰ অসমতো চলি আছে। সেইসমূহ বিদ্যালয় এতিয়া তেওঁলোকেতো বিদ্যালয় স্থাপন কৰি দিলে, তেওঁলোকে হয়তো দেশ বিদেশৰ বিভিন্ন দানদাতাৰ মাধ্যমেৰে বিদ্যালয়খিনি চলাই থকা হৈছে। আৰু 2023 চনলৈকে সেই বিদ্যালয়সমূহ যাতে নিজৰ ভৰিত নিজে থিয় হোৱা হয়, তাৰ মডেল হিচাপে কিছুমান এটা চন, যাক 30খন বিদ্যালয় কেন্দ্ৰ কৰি নিজৰ ভৰিত যাতে নিজে থিয় হয়, অহা অক্টোবৰ মাহৰ পৰা সেই পদক্ষেপ অভিযানে লৈছে। আৰু 2023 চনৰ পৰা গোটেই জিলাখনৰ যিসমূহ বিদ্যালয় আছে, সেইসমূহ নিজৰ ভৰিত যাতে নিজে থিয় হ'ব পাৰে, তাৰ পদক্ষেপ লৈছে। আমি এতিয়া জানিব বিচাৰিছোঁ আপোনাৰ পৰা একল বিদ্যালয় বা একল অভিযানক এতিয়া কোনে বা কিয়ে পৰিচালনা কৰি আছে? একল বিদ্যালয় সম্পূৰ্ণ এটা সংগঠন হয়। তো কিছুমানে হয়তো কয় বিভিন্ন ৰাজনৈতিক দলে ছাপোৰ্ট কৰি আছে বা অন্য কিবা হৈ আছে। সম্পূৰ্ণ আমাৰ যিটো পিতৃ সংগঠন আমি বুলি কওঁ, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, আৰু মাতৃ সংগঠন হিচাপে আমাৰ বিশ্ব হিন্দু পৰিষদ আছে। তেওঁলোকৰ যিটো তত্ত্বাৱধানতে চলি আছে, আমাৰ মাননীয় শ্যামজী গুপ্ত বুলি তেখেতে আমাৰ একল অভিযানৰ মাৰ্গদৰ্শক আজি বৰ্তমান সময়ত।
তেখেতৰ নেতৃত্বত সম্পূৰ্ণ বিদ্যালয় চলি আছে। আমি এতিয়া বৰ্তমান নাওবৈচা চঞ্চত আছোঁ। আজি একেতে নাওবৈচা চঞ্চত পৰিদৰ্শন কৰিছে। এতিয়া আপুনি লখিমপুৰলৈ আহি কেইখন এনেকুৱা চঞ্চ পৰিদৰ্শন কৰিলে? আজিৰ দিনটোলৈকে মই 4খন চঞ্চ হ'ল, য'ত আপোনাৰ 30খনকৈ তেনেকৈ 4 ঠাইত বৰ্গ কৰা হ'লে। তো তাতে কিছুমান যিখিনি সুবিধা সমস্যাও আছে, তো সেই সমস্যাৰ ওপৰতো আচাৰ্যসকলৰ লগত অৱগত হ'লোঁ আৰু তাৰ সমাধানো কিছুমান তেওঁলোকক বাট দেখুৱাই দিয়া হৈছে। আৰু আপুনি আমাৰ লখিমপুৰ জিলাত আৰু কেইখন চঞ্চ পৰিদৰ্শন কৰি যাবগৈ, এইটোৰ বিষয়ে অলপ জনাব নেকি? মোৰ লখিমপুৰত আজিৰ দিনটো শেষ, যিটো আমাৰ প্ৰবাস বুলি কোৱা হয়, প্ৰবাস আজিৰ দিনটোৱে শেষ আছিলে। অহাকালি দুপৰীয়া কাৰ্যালয়ত বৈঠক আছে, যিটো একল অভিযানৰ জিলা কাৰ্যালয় আছে, তাতে বৈঠক আছে আৰু ৰাতি ইয়াৰ পৰা মই অঞ্চল অভিযান প্ৰমুখ আছে আমাৰ ৰঞ্জিত দা। প্ৰথমে আপোনাৰ পৰিচয়টো দিয়ক। সকলোৱে নমস্কাৰ। নাম ৰঞ্জিত চুতীয়া, ঘৰ ধেমাজি, চিচি বৰ্মা, গাঁও হাটলাচু। হয়, আপুনি একল অভিযানত কাম কৰা কেইবছৰ হ'ল? বৰ্তমান একল অভিযানত কাম কৰা হৈছে 2010 চন এপ্ৰিল মাহৰ পৰা, আৰু তেতিয়াৰ পৰা আজি পৰ্যন্ত একল অভিযানত পূৰ্ণকালীন কাৰ্যকৰ্তা হিচাপে কাম কৰি আহিছোঁ। হয়, আপুনি 2010 চনৰ পৰা একল অভিযানত কাম কৰি কেনে পাইছে, সেইটোৰ বিষয়ে অলপ ক'ব নেকি? একল অভিযানত যেতিয়া কামত আহিছোঁ, প্ৰথম চংচমুখ হিচাপে আহিছিলোঁ, যি একল অভিযানত 30খন গাঁও কেন্দ্ৰ কৰি এটা চংচ হিচাপে নামাকৰণ কৰে। প্ৰথম চংচমুখ হিচাপে দায়িত্ব আছিল। তেতিয়াৰ পৰা যেতিয়া একল অভিযানত কামত অহা হ'ল, ইয়াৰ বিষয়বস্তু, উদ্দেশ্য আৰু ব্যাখ্যা যেতিয়া সম্পূৰ্ণভাৱে জ্ঞাত হ'লোঁ বা জানিলোঁ, তেতিয়াৰ পৰাই একল অভিযানটো যিটো বিশেষকৈ মানৱ সমাজৰ কাৰণে ইয়াক বহুত প্ৰয়োজন। আৰু এই অভিযানত যিজন ব্যক্তি আহিব, ইয়াৰ উদ্দেশ্য ব্যাখ্যা বা ইয়াৰ যি বিষয়বস্তু জ্ঞাত বা সম্পূৰ্ণ জ্ঞান আহৰণ হয়, তাৰ পাছত এই অভিযানৰ পৰা তেখেত কোনো পধ্যে আঁতৰি যাবলৈ সম্ভৱ নহয়।